প্ৰভাতৰ এটি কুক্ষণ আহিছিল মই হৰজ্যোতিৰৰ ঘন ঘোৰ অৰণ্যৰ মাজে এটি দুৰ্লভ জীৱৰ চিকাৰ কৰিবৰ হেতু আহি পালো মই হৰজু নদীৰ কিছু অদূৰ আৰু মণিবোৰ হঠাৎ শুনা পালো এক অদ্ভুত ঘট এক অদ্ভুত শব্দ ভাবিলো উন্মত্ত গজৰাজৰ দল ইটো হৰজ্যোতি ৰোধ কৰিছে সি জলপান আৰু অকস্মাতে হয়তো মোকো কৰিব পাৰে আক্ৰমণ আৰু সেই ভাবি ঋষিবোৰ আত্মৰক্ষাৰ হেতু প্ৰহাৰ কৰিলো মই শব্দ ভেদি সেই শব্দ ভেদি মানে গজৰাজক কৰিলে নিধন এই মানে কাঢ়ি নিলে এই মানে কাঢ়ি নিলে তজ পুত্ৰৰ বুকুৰ পৰা কিয় কাঢ়ি লৈ গ'ল পুত্ৰৰ লগতে আমাকো তুমি মাৰি দিলা বোধ কৰি তুমি আমাকো মনিলা আমাকো মনিলা তিনি ব্রহ্মবোধর পাপর ভাগি হলা তুমি কোথাছে আমার হৃদয়
লৈ আহিছো মই আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ। কান্দিবা প্ৰিয়ে, কান্দিলেও আমাৰ পুত্ৰ আৰু নাহে উভতি। নাকান্দিবা প্ৰিয়ে, নাকান্দিবা। ক্ষমা কৰা, ক্ষমা কৰা মণিবৰ, ক্ষমা কৰা। প্ৰিয়ে, 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 প্ৰিয়ে,
প্রিয়া 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 প্রিয়া